ঠগ এনেকুৱা এটা বস্তু যে যিটো এবাৰ খোৱাৰ পিছত দ্বিতীয়বাৰ কেতিয়াও আকৌ ভাল পোৱা প্ৰেমৰ ভোক নলগা হয়। একমাত্ৰ দেখুৱাৰ প্ৰেম কৰি প্ৰেমিকাৰ মন চোৰেহে ভুলায়। সঁচা প্ৰেমক চাৰিওফালৰে পৰা বিমৰ্ষ কৰি তোলাৰ চেষ্টা কৰে। কেতিয়াবা কেতিয়াবা হাত এৰাৰ প্ৰয়োজনেই নহয়। মানুহ লগত থাকিলেও হাত এৰি দি হেৰাই যাবলগীয়া হয়। চকুৰ দৃষ্টিটো আঘাত পোৱা যায় যেতিয়া কোনোবাই দেখিও নেদেখাৰ ভাও ধৰে। নাৰী ৰহস্যময়ী শিলৰ দৰে তেওঁ প্ৰেম নকৰে, প্ৰেমৰ পৰা বাচি চলে। যিটো সম্পৰ্ক চলি থাকে সেইটো এৰিব পাৰে, আকৌ যিটো সম্পৰ্ক হেৰাই যাব ধৰে সেইটো প্ৰেমেৰে ভৰাই তুলিব পাৰে। মই সলনি হোৱাৰ কথা মোক নুসুধিবা, মোক নকবা। আইনা চাবা আৰু নিজেই বুজি লোৱা। মানুহে উজুতি খাই পৰিবলৈ নহয়, উজুতি এই কাৰণেই খাই আঘাত পায় তেওঁ নিজকে চম্ভালি যাতে সতৰ্কতাৰে আগবাঢ়ি যায়। যি মহিলাৰ এই দুটা অভ্যাস বা স্বভাৱ আছে তেওঁ কেতিয়াও কোনো এজনৰে হৈ থাকিব নোৱাৰে। প্ৰথমটো অভ্যাস হ'ল যিগৰাকী মহিলাৰ আন বহু পুৰুষৰ লগত কথা পতাৰ অভ্যাস স্বভাৱত পৰিণত হয়, আৰু দ্বিতীয়তে যিগৰাকী মহিলাই নিজৰ দুখ কান্দি কান্দি চকু পানী টুকি আনৰ আগত কোৱাটো অভ্যাসত পৰিণত কৰে। ভিডিঅ'টো চোৱাৰ বাবে আপোনালৈ কৃতজ্ঞতা ভৰা ধন্যবাদ। আপোনালৈ বিনম্ৰ অনুৰোধ, আমাৰ পৰৱৰ্তী ভিডিঅ' চাবলৈ হ'লে চেনেলটো অন্ততঃ ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰিব, ভিডিঅ'ত লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।